সকলোৰে পূজ্য মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। আজি এই মাধৱদেৱৰ বিষয়ে মই দুআষাৰমান ক'ব বিচাৰিছোঁ। এই সেউজীয়া সুন্দৰ ধৰাখনিত যেতিয়া অন্যায়, অবিচাৰ, অনাচাৰ, ব্যভিচাৰে ভৰি পৰে, মানুহৰ মাজত শান্তি নোহোৱা হয়, অৰ্থাৎ ধৰ্মৰ বিনাশ হয়, তেতিয়া শান্তি ধৰ্ম প্ৰতিষ্ঠাৰ বাবে ভগৱান বা ভগৱান স্বৰূপ মহাপুৰুষৰ জন্ম হয়। এদিন আমাৰ অসমতো চলিছিল মানৱতাহীন বৰ্বৰ বলি প্ৰথা। দেৱ দেৱতা সন্তুষ্টিৰ নামত পূজা পাতল, বলি বিধান চলাই সমাজখন ধান বান কৰিছিল। সেই সময়ত অসমৰ অন্যতম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰিছিল আৰু এঘৰৰ নাম ধৰ্ম প্ৰচাৰ কৰিছিল। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল শ্ৰী শ্ৰী মাধৱদেৱ। মাধৱদেৱৰ জন্ম হৈছিল শংকৰদেৱ জন্ম হোৱাৰ 40 বছৰ পিছত 1489 চনত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মেটেকুপুখুৰী গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱে শংকৰদেৱৰ এক তৰ্ক আলোচনাৰ মাজেদি লগ পাইছিল। সৰুৰে পৰা অতি তীক্ষ্ণ মেধাৱী ছাত্ৰ হিচাপে পৰিচিত মাধৱদেৱৰ ঘৰৰ অৱস্থা ভাল নাছিল। আদিতে তেওঁ আছিল শাক্তধৰ্মী, অৰ্থাৎ পূজা পাতল, বলি বিধান আদি নিয়ম মানি চলিছিল। শ্ৰীমন্ত শংকৰদেৱক লগ পাই মাধৱদেৱে শংকৰদেৱৰ লগত তৰ্কবাদ কৰিছিল আৰু সেই তৰ্কবাদত মাধৱদেৱ পৰাস্ত হৈ শংকৰদেৱক গুৰু মানিছিল। ইয়াকে মণিকাঞ্চন সংযোগ বুলি কোৱা হয়। শংকৰদেৱে মাধৱদেৱক নিজৰ বৰপুত্ৰ জ্ঞান কৰি বৰভূ বুলি মাতিছিল আৰু বন্ধু হিচাপে জ্ঞান কৰি তেওঁ মাধৱদেৱক বান্ধৱ বুলি মাতিছিল। অসমত এঘৰৰ নাম ধৰ্ম বা বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিবৰ বাবে দুয়োজনে অসংখ্য সাহিত্য ৰচনা কৰিছিল। মাধৱদেৱে কেইবাখনো নাটক যেনে অৰ্জুন ভঞ্জন, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আদি ৰচনা কৰিছিল। এইবিলাকক ঝুমুৰা বুলিও কোৱা হয়। তদুপৰি শংকৰদেৱৰ লগতে তেখেতে ৰচনা কৰিছিল নামঘোষা, ভক্তিৰত্নাৱলী আদি। এই নামঘোষা পুথিখনত সন্নিৱিষ্ট আছে 1081 ঘোষা, যাৰ বাবে ইয়াক হাজাৰী বুলি কোৱা হয়। এই নামঘোষাসমূহ ভগৱানৰ প্ৰতি পৰম ভক্তিভাৱ আৰু আত্মলঘিমাৰ ভাৱ সংস্কৃত আছে। এনে এফাকি ঘোষা আমাৰ শিক্ষাগুৰুৱে প্ৰদৰ্শন কৰিছে। হেৰা মুক্তিত নিস্পৃহ জিতু সেহি ভকত কহনমো ৰসময়ী মাগু ভগতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। আধ্যাত্মিক ভাৱধাৰাৰে ৰচিত বৰগীতৰ অমিয়া সুৰৰ তালে তালে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰা কিছু নৃত্যাংশ নিবেদন কৰা হ'ল। করে বৃন্দাবনে মোহন গোপাল তেলি করে বৃন্দাবনে মোহন গোপাল। বনের মালা কাঠিয়া পিঁধে মাথে
ধৰ্ম প্ৰচাৰক, দাৰ্শনিক, গীতিকাৰ, সুৰকাৰ, গায়ক, নাট্যকাৰ, কবি শ্ৰী মাধৱদেৱে উৰেতো জীৱন বৈৰাগী হৈ থাকি 1596 চনত কোচবিহাৰত ইহলীলা সম্বৰণ কৰে। ধন্যবাদ।